নমস্কাৰ ছাৰ দাদা নমস্কাৰ নমস্কাৰ ডাঙৰীয়া বিলাক নমস্কাৰ হ'ব ছাৰ এমপি ধৰিছা মোদী আকৌ সুধিব কৃষ্ণ ভাৰত চৰকাৰৰ প্ৰগ্ৰাম This Honorable MP 654 HPC. Next we have MLA. সম্মানীয় বিধায়ক দৰসিং ৰংহাং sir, কাৰ্বি আংলং অটোনমাস কাউন্সিলৰ পঞ্চায়তৰ গ্ৰাম উন্নয়ন বিভাগৰ সম্মানীয় কাৰ্যবাহী সদস্য লুংসিং থেৰং sir, কাৰ্বি আংলং অটোনমাস কাউন্সিলৰ সোচেং সমষ্টিৰ সম্মানীয় সদস্য হেনসিং ৰংভাৰ ডাঙৰীয়া, লগতে কাৰ্বি আংলং অটোনমাস কাউন্সিলৰ ইয়াত পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ তৰফৰ পৰা এটা জিলা সমল কেন্দ্ৰৰ খবৰ আধাৰশিলা আমি স্থাপন কৰিব গৈ আছো আৰু এই স্থাপন অনুষ্ঠানত আমাৰ শ্ৰদ্ধাৰ ব্যক্তিসকল ইতিমধ্যে আহি আমাৰ ইয়াত উপস্থিত হৈছে। এটা অতি সুন্দৰ চিফ গেষ্ট আৰু অন্য বিদ্যাৰ্থীসকলৰ কাৰণে আৰম্ভ কৰিব বিচাৰিছোঁ। Nasilito Honorable Minister Sarpan Ito. As a token of respect, honor to our Honorable Minister Sir Ranjit Kumar Das. আজি কাৰ্যসূচীৰ বিষয়ে কওক। আমি আজি পশ্চিম কাৰ্বি আংলং জিলাত এটা নতুনকৈ আমি ট্ৰেইনিং চেণ্টাৰ এটা আমাৰ যি SIPRD বিভাগ SIPRD বিভাগৰ যোগে ট্ৰেইনিং চেণ্টাৰ এটা আমি আধাৰলৈ স্থাপন কৰিছোঁ প্ৰায় 2 কোটি টকা ব্যয় সাপেক্ষে। আৰু এই ট্ৰেইনিং চেণ্টাৰত আমাৰ VDCৰ যিমানবোৰ সদস্য বা পঞ্চায়তৰ লগত ৰিলেটেড যিমানবোৰ বিষয়া কৰ্মচাৰী তেওঁলোকক বিভিন্ন সময়ত মাজে মাজে ট্ৰেইনিং দিয়াৰ ব্যৱস্থা কৰা হ'ব। আৰু 2 কোটি টকা ব্যয় সাপেক্ষে হোষ্টেল থকা এনেকুৱাকৈ আমি প্ৰতিখন জিলাতে বনাইছিলোঁ। আমাৰ যি ইষ্ট কাৰ্বি আংলঙত প্ৰায় 95% কাম তাত সম্পূৰ্ণ হৈছে। আৰু আজি আমি পশ্চিম কাৰ্বি আংলঙত আমাৰ কাউন্সিলৰ চিফ তুলিৰাম ৰাহাং ডাঙৰীয়াৰ আহ্বানত আমি সঁহাৰি জনাই আজি আমি 2 কোটি টকা ব্যয় সাপেক্ষে এই কাৰ্য আমি আৰম্ভ কৰিছোঁ। যোৱাবাৰৰ মই যেতিয়া আহিছিলোঁ তেতিয়া আমাৰ 26টা যি VDC আছে সেই VDCৰ কাৰণে 20 লাখ টকা ব্যয় সাপেক্ষে ইতিমধ্যে 5 কোটি 20 লাখ টকা আমি অনুদান আগবঢ়াইছিলোঁ আৰু তাৰো নিৰ্মাণ কাৰ্য চলি আছে। এইবোৰো আমি একেদিনা একেলগে উদ্বোধন কৰিম। পঞ্চায়ত পুনৰ্গঠনৰ খচৰা কেতিয়া পাব্লিছ কৰিব? যিহেতু আমাৰ ইয়াত যিহেতু পঞ্চায়ত নাই গতিকে ইয়াতে পঞ্চায়তৰ কথা সামগ্ৰিকভাৱে অসমত সেইটো বেলেগ ঠাইৰ সাংবাদিকে সুধিলে মানে ভাল হয়। কাৰণ কিয় ইয়াতে আকৌ মই পঞ্চায়তৰ কথা কৈ দিম, কিছুমানে ক'ব কি ৰঞ্জিত দাসে আহি পেলাই পঞ্চায়তৰ কথা কৈছে। জন এণ্ট্ৰি কাঠাৰে এবাৰ আমাৰ ইলেকশ্যনৰ সময়ত মানে ক'ৰবাত পঞ্চায়তৰ কথা লিখা আছিলে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ক'ৰবাত মানে অনলাইনত, আৰু তেওঁলোকে কৈ দিলে মানুহক বিভ্ৰান্ত কৰি দিলে যে ইয়াতে পঞ্চায়ত গঠন কৰিব পৰা হ'ব। যে আমাৰ 6 চিডিউলৰ আধাৰত কোনো কাৰণে পঞ্চায়ত যিহেতু গঠন নহয়, আমাৰ যে VDC আছে গতিকে ইয়াতে পঞ্চায়তৰ আলাপ কৰি লাভ নাই। ছাৰ নতুন ৰেচন কাৰ্ডৰ প্ৰসংগ উল্লেখ কৰিছে। নতুন ৰেচন কাৰ্ড যিহেতু ইতিমধ্যে আমি 10,75,000খন ৰেচন কাৰ্ড আৰু সৰ্বমুঠ আমি 42 লাখ মানুহক নতুনকৈ ৰেচন দিছোঁ। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আমি মাৰ্গদৰ্শনত পূৰ্বতে আমি নিৰ্বাচনৰ সময়ত এইটো প্ৰতিশ্ৰুতি নাছিলে যে আমি নতুন মানুহক ৰেচন কাৰ্ড দিম। কিন্তু আমি যেতিয়া আধাৰ কাৰ্ডৰ লগত যেতিয়া চিডিং কৰিলোঁ, আধাৰ কাৰ্ডৰ লগত যেতিয়া সংযুক্ত কৰিবলৈ আমি আহ্বান জনালোঁ, প্ৰায় 6 মাহ সময় দিয়াৰ পিছতো আমি দেখিলোঁ প্ৰায় 50 লাখ মানুহে আধাৰ কাৰ্ডৰ লগত চিডিং নকৰিলে। তেতিয়া আমি তাৰ যদি এনকুৱাৰী কৰোঁতে দেখা পালোঁ যে 50 লাখ ভুৱা ৰেচন কাৰ্ড অসমত আছিলে আৰু সেই 50 লাখ ভুৱা ৰেচন কাৰ্ড আমি বাতিল কৰাৰ পিছত আমি নতুনকৈ 42 লাখক দিছোঁ। এতিয়া আৰু আমি 8 লাখ তাৰ পৰা দিব পাৰিম আৰু কিছুমান মানুহ হয়তো ঢুকাইছে তেনেকুৱাকৈ প্ৰায় 3 লাখ, কিন্তু সৰ্বমুঠ আৰু এতিয়াও আমাৰ হাতত 10-12 লাখ মানুহক আমি ৰেচন কাৰ্ড দিব পাৰিম। গতিকে সেইখিনি ৰেচন কাৰ্ডো আমি আগন্তুক দিনত নতুন নাম্বাৰ এড কৰিবলগীয়া আছে। কাৰণ কিয় কিছুমানৰ পৰিয়ালত মানে আছে তেনেকুৱা 5জন সদস্য কিন্তু ৰেচন কাৰ্ডত আছে 2জনৰ নাম, গতিকে সেইটো আমি আগতীয়াকৈ ব্যৱস্থা কৰিছোঁ আৰু পৰৱৰ্তী সময়ত আমি নতুন ৰেচন কাৰ্ড কেবিনেটৰ সিদ্ধান্তৰ আধাৰত আমি দিয়াৰ ব্যৱস্থা কৰিছোঁ। ৰাজ্য পকোৱা দিনকাণ্ডৰ প্ৰতিক্ৰিয়া আপোনাৰ পৰা এটা এইটোতো সমগ্ৰ আচলতে মানুহৰ মনত আচলতে সঞ্চাৰিত হ'ব লাগে। কাৰণ কিয় মই পূৰ্বতে কৈছোঁ যে আজি সেই প্ৰতিক্ৰিয়া বা সেই প্ৰতিবাদী কাৰ্যসূচী কাৰ্বি আংলঙতো হ'ব লাগে। কাৰণ কিয় আজি থিলত হৈছে মানে কালি বেলেগত হ'ব। গতিকে এইটো যিটো প্ৰাসংগিক কাৰ্য, এই প্ৰাসংগিক কাৰ্যক আমি সকলোৱে
প্ৰতিবাদ কৰা উচিত। এনেকুৱা ধৰণৰ ঘটনা যাতে আৰু আগন্তুক দিনত যাতে নঘটে আৰু এইটো দল মত মানে ৰাজনীতিৰ উৰ্ধত থাকি সকলোৱে প্ৰতিবাদ কৰা উচিত আৰু এনেকুৱা কাণ্ড আগন্তুক দিনত যাতে নঘটে আমি আশা ৰাখিছোঁ। আৰু ইতিমধ্যে গৃহ বিভাগে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰে যথেষ্ট ধৰণৰ ব্যৱস্থা ইতিমধ্যে গ্ৰহণ কৰিছে। ঠিক আছে।